খাৰ খাই আমি সকলোৱে ভাল পাওঁ। আজি বনাবলৈ ওলোৱা ৰেচিপিটো হৈছে মাহৰ খাৰৰ। খাৰ বনাবলৈ মাহ, জলকীয়া, ৰুকি লোৱা আদা আৰু অমিতা অলপ লৈ ল'লোঁ। প্ৰথমে কুকাৰত পাঁচফোৰণ দিছোঁ। তেলখিনি দিয়াৰ পাছত তাত দুখিলা তেজপাত ভাঙি দিলোঁ। গৰম হোৱাৰ পাছত তাত আমাৰ যাৱতীয় বস্তুখিনি এনেদৰে দি দিছোঁ। সেইখিনি অলপ দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পাছত তাত জোখমতে নিমখ আৰু চৌদা খাৰ দিছোঁ। আচলতে কল খাৰ দিব লাগে, কল খাৰ নাছিলে কাৰণে চৌদা খাৰো ব্যৱহাৰ কৰিব পাৰি। চৌদা খাৰ দি সেইখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত তাত অলপ গৰম পানী দি এনেদৰে 2টা বা 3টা চিটি মাৰিবলৈ এৰি দিম। ইমান সহজতে আমাৰ খাৰ, সুস্বাদু খাৰ তৈয়াৰ হৈ গ'ল। ধন্যবাদ।